নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান বিজেপি চৰকাৰখনে কংগ্ৰেছকে ধৰি আন বিৰোধী দলসমূহক দমন কৰিবলৈ মোদী চৰকাৰে কোনো সুযোগেই এৰি দিয়া নাই। নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰা, আয়কৰ বিভাগৰ জৰিয়তে কংগ্ৰেছৰ বেংক একাউণ্ট চিল কৰি কোটি টকা আয়কৰ জৰিমনা লগোৱাৰ লগতে এজনৰ পিছত আনজন বিৰোধী নেতাৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডি CBIক নিৰ্দেশ দি শাসকীয় বিজেপি চৰকাৰখনে বিৰোধী দলসমূহক দমন কৰিছে। কেন্দ্ৰৰ দৰে অসমতো বিৰোধী ৰাজনৈতিক দলসমূহক সকলো ফালৰ পৰা কেঁকুৰা চেপা দিছে বিজেপি চৰকাৰখনে। কেইমাহমানৰ পূৰ্বে অসমত ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা কৰিছিল, কিন্তু যান-জঁটৰ অজুহাত দেখুৱাই গুৱাহাটীৰ মাজেৰে প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। পিছে অহা 16 এপ্ৰিলত গুৱাহাটীৰ মাজেৰে ৰোড শ্ব' কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেৱল নিৰ্বাচনী প্ৰচাৰতে যে বিৰোধী কংগ্ৰেছ দলক চাপত ৰাখিছে তেনে নহয়। চলিত নিৰ্বাচনতো কংগ্ৰেছৰ ধন খৰচৰ ওপৰত হেনচকু ৰাখিছে বিজেপি চৰকাৰখনে। কোনো কাৰণতে যাতে কংগ্ৰেছে নিৰ্বাচনত ধনৰ বলেৰে শক্তি প্ৰদৰ্শন কৰিব নোৱাৰে তাক নিশ্চিত কৰাৰ বাবে বিজেপিয়ে নিৰ্বাচনৰ আয়োগৰ লগতে আৰক্ষী প্ৰশাসনকো ব্যৱহাৰ কৰিছে। কেইদিনমান পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ব্যক্তিগত সহায়ক জিন্তু হাজৰিকাৰ বাহনৰ পৰা ষ্টেটিক ছাৰ্ভিলেন্স টীমে 5,81,000 টকা জব্দ কৰিছিল। জব্দ কৰা 5,81,000 ভূপেন বৰাৰ ভাতৃ দীপেন বৰা আছিল আৰু ইয়াৰ পাছতে লখিমপুৰ আৰক্ষীয়ে দীপেন বৰালৈ চমন জাৰি কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ব্যক্তিগত সচিবৰ বাহনৰ পৰা 5,81,000 টকাৰ উদ্ধাৰক লৈ ক্ষমতাৰ বলেৰে বিজেপিয়ে আক্ৰোশমূলক ৰাজনীতি কৰা বুলি অভিযোগ কৰিছে কংগ্ৰেছে। কংগ্ৰেছক নিৰ্বাচনী পুঁজিৰ ব্যৱহাৰৰ টেটুচেপা দিলেও বিজেপিয়ে প্ৰতিখন নিৰ্বাচনী সভাৰ প্ৰচাৰতে নিৰ্বাচন আয়োগৰ সন্মুখতে মুকলিকৈ ধনৰ প্ৰদৰ্শন কৰে বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। আৰু 5,81,000 উদ্ধাৰক কেন্দ্ৰ কৰি কংগ্ৰেছ ৰাজ্যিক মুৰব্বীজনৰ ভাতৃকো আৰক্ষীয়ে সাঙুৰি লোৱাত এয়া যে বিজেপিৰ কোটিটকীয়া ৰাজনীতি সেয়া নকলেও হ'ব।